হাই, আজি হ'ল মানুহ বিহু। গতিকে আজি ৰাইজৰ নামঘৰৰ পৰা বিহুৰ শোভাযাত্ৰা আৰম্ভ কৰিছে। তাতে যাবৰ বাবে ওলাইছিলোঁতো ঠিক, বাট আজিয়েই আমাৰ মামাহঁতৰো শুৱৰি। তাৰ বাবে শোভাযাত্ৰাত যাব নোৱাৰিলোঁ আৰু এনেতে আহি গ'লোঁ মামাহঁতৰ ঘৰলৈ। ইমান যে গৰম দিছে নহয়। তাৰ বাবে আমি বাচ্চা পাৰ্টি আহি বৰফৰ গোলা খালোঁ। আৰু খাওঁতে যে ইমান সাৱধানে খাব লাগে। ইয়াৰে যদি অলপ ৰসটো পৰি যায়, দাগটো কেইবা দিনলৈ থাকি যায়। তাতে আৰু মুগা ৰিহা কাপোৰ পিন্ধি। আমাৰ আকৌ তাতে মামাহঁতৰ ঘৰেই নহয় অকল জেঠী, দাদা, বৌ সকলোৰে ঘৰ তাতেই। গতিকে সকলোৰে পৰা এপাক মাৰি আহিলোঁ। আৰু তাৰ পৰা আহি ইয়াৰে মেইন আকৰ্ষণ দধি মন্থন চালোঁ। আৰু এইটো আমাৰ বাহুবলী। ই দুষ্টক কান্ধত তোলাই দেখাই আছে। কৃষ্ণ যিমান দুষ্ট তাতকৈ ই বেছি দুষ্ট জানে গাইজ। ইয়াতে আৰু গোটেই গাঁৱৰ মানুহে গামোচাবোৰ পাৰি পাৰি বাৰকপালবোৰক আদৰিব ৰখি আছে। পিছে বাৰকপাল অহাৰ আগত কিছুমান ধেমালিও হয়। যেনেকৈ মানুহজনে ৰাক্ষসৰ ভাও ধৰি আহিছে, এনেতে কণমানি বাৰকপালবোৰ। বাৰকপাল আহি যোৱাৰ পিছত আমিও গ'লোঁ ডলা দিবলৈ। আৰু ডলা দিব ইমান মানুহ আহে নহয়, ইমান ভিৰ হৈছে কি ক'ব। ডলা দি এজনে আৰু একো খাব নাপায়। আমাৰ টিকিলি এই ডলা দি উঠি ভাত খাই আইচক্ৰীম খাবলৈ আহিছে ৰাস্তাত, জানেনে? আৰু ইয়াতে এইবাৰ প্ৰথমবাৰৰ বাবে সৰুকৈ এখন বৃন্দাবন সজাই তুলিছে। আপোনালোক সকলোকে ৰঙালী বিহুৰ অলেখ শুভেচ্ছা আৰু অলক জ্ঞাপন কৰিলোঁ। পিছে আজিলৈ আহিছোঁ। বাই বাই।